হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু মোৰ বৰ্তমান ভালেই। আৰু আপোনালোকৰ খবৰ কি জনাব এবাৰ। আৰু ৰাতিপুৱাই আজি লগৰজনে ফোন কৰি ক'লে, এই দলে আজি খানাকে খাওঁ। মই তাৰপিছত ভাবিলোঁ ঠিক আছে আহি যাওঁ আৰু। তাৰপিছত প্ৰথমে মাংস ল'লোঁ। মাংস কথা ভিডিঅ' কৰিব নোৱাৰিলোঁ, পাহৰিয়ে গৈছিলোঁ মই। আৰু আমি ৰুমলৈ গৈ আছোঁ। আৰু এইটো হৈছে আমাৰ বামুণী মৈদাম বজাৰ। আৰু ধনিয়া ল'লোঁ। আৰু ধনিয়া লৈ এতিয়া আৰু ৰুম আহি পালোঁ। ৰুম আহি পাই প্ৰথমে মই ধুলোঁ। মাংস ধুৱাৰ পিছত মই বইল কৰিলোঁ। প্ৰথমে ভালদৰে বইল কৰাৰ পিছত চাওকচোন, মাংস 1 কাঁহীমান ওলাইছে। মাংস 1.5 কেজি ল'লোঁ, 4জন মানুহ, 1.5 কিলো। আৰু প্ৰথমে মই আলুটো ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত লাহেকৈ সকলোখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, দেখুৱাব নোৱাৰিলোঁ, কাৰণ পাহৰি যাওঁ। যেতিয়া মনত পৰে তেতিয়া কেমেৰাটো ধৰোঁ, আৰু নহ'লে পাহৰিয়ে যাওঁ। আৰু এয়া মাংস চাওকচোন, কি ধুনীয়া কালাৰ। আৰু মাংস বাৰু দুজনে মিলাই বনাইছোঁ, লগৰ ল'ৰা এজন আৰু মই। এইটো অলপ পানী এড কৰিলোঁ, বেছি জুলীয়াও কৰা নাই। আৰু এয়া হৈছে আমাৰ শেষ ফিনিচিং। আৰু ভাত ৰেডি, আৰু খোৱাৰে কথা। আৰু বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম আকৌ।